হেল্ল' গাইজ, কি খবৰ সকলোৱে? সকলোকে ভাল, মোৰো ভাল। আকৌ আহি গ'লো নতুন এটা ভিডিঅ' লৈ। আজি ঘৰত কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাম। এতিয়া মই গা চা ধুই ৰেডি, মানে এতিয়া বায়ে কাম কৰি আছে, মই কাম কৰিব লাগিব। তাৰপৰা দেখাই আছোঁ ব্লগ। আমাৰ মেক্স আপন কি কেনেকৈ শুই আছে ব্লগ দেখাই আছোঁ। পূৰা শুই আছে আৰু মেক্স এইটো এতিয়া যাওঁ ভিতৰলৈ, ব'লক। বায়েনো কি কৰিছে চাওঁগৈ। মই কাম কৰিব আছে আৰু মই এইফালে আছোঁ এই ভিডিঅ' বনাই, বায়ে কাম কৰি আছে। এয়া মায়ে কথা পাতি আছে মাৰ আইফোনটো লৈ। এয়া পূৰা কাম কৰি আছে, গেছ টেবুল চফা কৰি আছে। মানে আমি 2-3 দিনৰ মই চফা কৰি দিওঁ। চফা কৰি দিলে ভাল আৰু এইবিলাক জাম চাম লাগি দিলে এতিয়া ক্লিয়াৰ হৈ যায়। গাইজ, আপোনালোকৰ ফালে গৰম কেনেকুৱা? আমাৰ ফালে ইয়াত বিৰাট গৰম, বহুত বেছি গৰম। মানে শিৱসাগৰত ইমান গৰম নহয়, ইয়াত বেছি গৰম। কি মানে মই ধুনীয়াকৈ কাম চামবিলাক কৰি থাকোঁ, আপোনালোককো দেখাম মই কি কাম কৰোঁ। এইখনত মানে বেছি পৰুৱা, সেইকাৰণে ইয়াত হাৰ্পিক দি থৈছোঁ। বাচন চাচন থওঁ মানে। এই আমাৰ বায়ে গান গাই আছে, বহুত ধুনীয়া গান গায়। যদি শুনিব বিচাৰে কমেণ্টত ক'ব, তেতিয়া গান এটা গাই দিব। বহুত ধুনীয়া মানে সুৰটো, মই বহুত ভাল পাওঁ। কি ক'ব, আমাৰ বাইদেউ কাম কৰি আছে। কেনেকুৱা লাগিছে যে তোমাৰ? গৰম? ঠাণ্ডা লাগিছে নে গৰম লাগিছে? লাগিছে আমাৰ কামত লাগ অকণ বহোংগে দেই। তই কয় বিৰাট ৰ'দ দিছে একদম। সূৰ্যদেৱতা খাই পেলাই কৰিছে দেই। পূৰা ৰ'দ বাহিৰত এতিয়া। গাইজ, মানে এনেকুৱাই গৰম মোৰ দেখিছে নাই, কিমান ঘামি গৈছে। মানে ঘামি যোৱা নাই, মুখ ধুই আহিছোঁ। মানে বিৰাট বেছি গৰম দিছে। এইফালে মাৰি আছে এইফালে আহি গ'ল আমাৰ দুপৰীয়া আহাৰ। আমি খাই বৈ লওঁ ধুনীয়াকৈ, তাৰপৰা লগ পাই আছোঁ আপোনালোকক। আৰু মেক্সে গৰমত একদম পূৰা ফেফাই আছে। কি কৰিছে? চাওঁ এইফালে চাওঁ। গৰম লাগিছে নি? হা একদম পূৰা গোটেইটো একদম গৰমত ফেফনি ধৰি গৈছেগৈ। শুনিছে ন? ভাত পানী খাই হৈ গ'ল আৰু এতিয়া আহিছোঁ বাহিৰত অকণ বহিবলৈ। মানে বিৰাট গৰম আৰু ৰ'দ, কেনেকৈ যে থাকিম এই গৰম দিনকেইটাত। কি হৈছে? ই চটফটাইছে। মেক্সে গৰমতে চটফটাই পৰিছে, গোটেইটো ক'ত গ'লি আহিছোঁ। কি যে গৰম হ'ব। এইফালে আহি গ'ল আমি কাপোৰ মেলিবলৈ। ইমান গৰম, বাপৰে, চুটৰ পৰা থাকিব পৰা নাই মানে বহি। অ' পাপা ৰে, এয়া আমি গৈ আছোঁ বাসুদেৱ থানলৈ, আৰু ব'লক আপোনালোককো লৈ যাম। এতিয়া আমি ঘৰৰ পৰা ওলাইছোঁ আৰু এইফালে আমি পাই গ'লোহি বাসুদেৱ থান, আৰু ইমানেই ধুনীয়া পৰিৱেশটো, বহুত ভাল লাগিলে। তো এইফালে ধুনীয়াকৈ সৰু সৰু বহুত ধুনীয়া ধুনীয়া কিবি দোকান বহিছে, আপোনালোককো দেখাম। এইফালে পুতলা চুতলা ধুনীয়াকৈ থৈ দিছে, এইফালে ফুল চুল। তাৰপৰা এইফালে আছে প্ৰসাদৰ দোকান, আপোনালোকে আহিলে ইয়াত প্ৰসাদ চসাদ ধুনীয়াকৈ ল'ব পাৰিব, ভিতৰতে পায়। আৰু আমাৰ এইফালে ছাৰ একদম পূৰা মোক কৈছোঁ হাই কৰি দিয়া, ই ধুনীয়াকৈ মানে হাতখন মোক কাটিলে বুলি কৈছে। আৰু একদম চাওকচোন কিমান ধুনীয়া পৰিৱেশ, বহুত ভাল লাগিলে। আৰু এইফালে কিবি লৈ লৈছে, মানে প্ৰসাদ চসাদ লৈ আছে। এইফালে আমাৰ কাকতি দা, আৰু এইফালে মা আছে, আৰু এইফালে দাদা। সৈয়া আমাৰ ছাৰ বাঢ়ি চাই আছে। এয়া মই কিছুমান ভিডিঅ' কৰিবলৈ থাকি গ'ল, কাৰণ মোৰ ফোনটো ছুইচ অফ হৈ থাকিলে, আৰু যিমানখিনি ভিডিঅ' কৰি থৈছিলোঁ সেইখিনিকে মিলাই মেলি দি দিছোঁ আৰু ভিডিঅ'টো। তো ব'লক এতিয়া আমি ভিতৰলৈ যাওঁ। আমি ভিতৰৰ পৰা ওলাই মেলি আহিলোঁ। ভিতৰত ভিডিঅ' নকৰিলোঁ আৰু ভাল নালাগিল কৰি পেলাই, সেইকাৰণে এতিয়া আমি এইফালে দেখিছোঁ লোকেল চব্জি ওলাই আছে। য'তে লোকেল চব্জি ওলায় তাতে মই এতিয়া এইফালে লৈ ল'লোঁ ভাত কেৰেলা, আৰু এইফালে লৈ ল'লোঁ লোকেল ঘৰৰ পটল। আৰু এইখন হৈছে গেটখন, এইফালে এণ্ট্ৰি কৰিব লাগে। আৰু এইফালে কিবি এইফালে আঙুঠি চাঙুঠি ওলাইছিলে, মই লৈ ল'লোঁ এডাল ব্ৰেচলেট। আৰু এইফালে কিবা কিবি কিতাপ চিতাপ চাই আছিলোঁ, লৈ ল'লোঁ 2খনমান কিতাপ। এয়া
আৰু এইফালে পূৰা গৰম পৰিছে মই বোলো কুঁহিয়াৰ ৰস খাই লওঁ ধুনীয়াকৈ আমি খাই ল'লোঁ কুঁহিয়াৰ ৰস এয়া আমি ধুনীয়াকৈ ভাত পানী খাই ল'লোঁ কাৰণ ভিডিঅ' কৰা নহ'ল যিহেতু মোৰ ফোনটো অফ হৈ থাকিলে সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ পূৰা গৰম মই বোলো ভাবিলোঁ এটা আমি আইচক্ৰীম খাই লওঁ এইফালে আমি আইচক্ৰীম খাই আছোঁ এতিয়া আমি গৈ আছোঁ ঘৰলৈ আৰু এইফালে মই অলপমান ফুল লৈ ল'লোঁ মানে ওচৰতে নাৰ্চাৰী এখন আছিলে তাৰপৰা ফুল চুল লৈ ল'লোঁ আপোনালোকক দেখাম ঘৰত গৈ কি ফুল ল'লোঁ তো একেবাৰে ঘৰত লগ পাম আৰু গাইজ বাহঁত এতিয়া আহি পালেহি কি আনিছে আপোনালোক দেখাওঁ ব'লক নাৰ্চাৰীৰ পৰা ফুল আনিছে ইমান ধুনীয়া ধুনীয়া আপোনালোক দেখাওঁ এয়া পূৰা মানে ফুলৰ টাপৰ হেৰি কৰি আছে ফুটা কৰি আছে ব'লক এতিয়া ফুলখিনি দেখাওঁ আপোনালোকক ফুলবিলাকৰ নাম নাজানো আপোনালোকে জানিলে কমেণ্ট কৰিব আনিছে এজোপা দুজোপা আনিছে মানে এজোপা নাম খ্ৰীষ্টমাছ ট্ৰী বোলে আৰু এজোপা তাৰপৰা এই দুজোপা তাৰপৰা এজোপা তাৰপৰা এয়া কচু পাতৰ টাইপৰ এই হৈছে টাব গাইজ মানে আৰু এজোপা দেখাব পাহৰি থাকিলোঁ সেইজোপা দেখাই লওক আপোনালোকক এইজোপা আৰু মানে ঘৰত ফুল আছে আপোনালোকে যদি ভিডিঅ' মানে ফুলৰ ভিডিঅ' চাওঁ বুলি ভাবে আপোনালোকে কমেণ্টত ক'ব তেতিয়া দেখাই দিম গোটেই ফুলবোৰ আমি মানে ফুল বহুত ভাল পাওঁ ফুল দেখিলে য'তে ত'তে লৈ আহোঁ ফুল লাভাৰ হাই এইফালে মই কৰি আছোঁ ফুলৰ টাববিলাকত ফুটা কাৰণ ফুটা নাছিলে যিহেতু সেইকাৰণে ফুটা কৰি আছোঁ যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ